কোনোবাই যদি ঢিংটোক খালি ৰেপ বুলি ভাবি থৈ দিছে এটো ভুল কৰি আছে ঢিংটো ৰেপ নহয় ৰেপৰ লগত মাটি সভ্যতা ইয়াত বহুত কথা জড়িত হৈ আছে ইয়াত এজেন্ডা থাকে নহলে তিনিজন লৰাই জানে যে কিবা এটা কৰিলে পুলিচে মোক নেৰে তথাপিতো কিয় কৰে যেতিয়া মই জেহাদ শব্দটো কওঁ মানুহে বেয়া পায় বাট these are very serious thing আৰু এই কথাবোৰ গুৱাহাটীত গম নাপায় বৰপেটা হৰ্থেবাৰী জনিয়া বাগবৰত থকা অসমীয়া মানুহবিলাকৰ লগত কথা পাতিব মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব এটো মই কোৱা কথা নহয় বৰক্ষেত্ৰী মুকালমুৱা যিমান অসমীয়া মানুহ আছে কেতিয়াবা আপোনালোকে তেওঁলোকৰ ঘৰত ভাত খাব গৈ কথা পাতিব মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব কালি ঢিঙৰ মহিলাখিনিকটো মই শিকাই দিয়া নাছিলো কিন্তু ঢিঙৰ মহিলাখিনিটো মই কোৱা কথাখিনিকে কৈ আছিল মইতো মহিলাখিনিক টিউচন কৰি দিয়া নাছিলো কিন্তু তেওঁলোকে মই কোৱা কথাখিনিয়েটো তেওঁলোকে কৈ আছিল গতিকে এইবিলাক হৈছে আমাৰ জীৱনৰ একোটা নিৰ্মম সত্য ইয়াক আৰু সোশ্যাল মিডিয়া কৰি টুইটাৰ কৰি উপলুঙা কৰি এটোটো বদলাব নোৱাৰি এতিয়া আপোনালোকে চাওক আজি এখন সাংবাদিক মেলে ধৰি ললো আমাৰ মাইনবোৰ কেনেকুৱা যেতিয়া আমি সংবাদ মেলত বহু হিন্দু বাংলাদেশী অসমত সোমাব নেকি হেতু আমি প্ৰশ্ন কৰো কিন্তু লাষ্ট 15 দিন মই জাস্ট সাংবাদিকসকলক টেষ্ট কৰি আছো লাষ্ট 15 দিন মই ডেইলি টুইটত দি আছো আজি 3 জন ধৰিলো পোষ্ট কৰি দিলো আজি 4 জন ধৰিলো পোষ্ট কৰি দিলো আপোনালোকে মোক এটাও প্ৰশ্ন খুধা নাই ইয়াৰ ওপৰত মই আপোনালোককো টেষ্ট কৰি আছিলো আজি লাষ্ট 2 মাহ ধৰি নহলে মই টুইটত নিদিও মই টুইটত দি আছিলো আজি ৰাতিপুৱা দুজন বাংলাদেশীক আমি কৰিমগঞ্জৰ পৰা ধৰি পোষ্ট কৰিছো কিন্তু তাতে মছলা নাই কাৰণে প্ৰশ্ন নুঠে কিন্তু হিন্দু বঙালীটো খুধি থাকে এটা লাষ্ট 1 মাহত কি হৈছে 2 মাহত কি হৈছে হিন্দু বঙালীটো এটা আমিও ধৰা নাই খালি মুসলিম বাংলাদেশীকহে আমি ধৰি আছো কিন্তু আপোনালোকটো এটাইও এই প্ৰশ্নখিনি খুধা নাই এটা সাংবাদিকজনৰ নাম খুদিলে বেয়া পায়ৰে মোৰ নাম কিয় খুদে মোৰ নাম খুদিলেতো মইও আপোনাৰ নাম খুদিম না হয় নহয় মোৰ নাম যদি শাহজালাল মই শাহজালাল বুলি চিঞৰি ক'ব লাগে ভাই দেউতা মাই দিয়া নাম ইয়াত বেয়া পাবলগীয়া কি আছে মোৰ নাম যদি হিমন্ত বিশ্ব শৰ্মা মই 7 বাৰ কম মোৰ নাম হিমন্ত বিশ্ব শৰ্মা ইয়াত আকৌ প্ৰেছ ক্লাব বহাৰ কি দৰকাৰ আছে ভাই নিজৰ নামটোহে কৈছে বেলেগৰ নামটোতো কোৱা নাই নিজৰ নামটো কোৱাত কি বেয়া পাবলগীয়া আছে দেউতাক মাকে দিয়া নাম গৌৰৱেৰে ক'ব লাগে যে মোৰ এইটো নাম দাদা তাত আপত্তি কৰে বোলে জাৰ্নেলিষ্টৰ নাম খুদিলে আৰে নাম নুখুদিলে কেনেকৈ মই গম পাম আপুনি কোন হয় আজি ঢিঙত যদি আপোনালোকে চাই এইটো খালি ধৰ্ষণৰ ঘটনা নহয় অসমীয়া মানুহখিনিক বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিল আজি তাত এতিয়া 10,000 অসমীয়া মানুহ নাই ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নাই অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নলব ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয় তাৰমানে যি গাঁৱত ডেমোগ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে তাৰ পৰা ওলাই আহে কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে কিয় তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায় সো ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে আজিয়ে মই আপোনাক কওঁ ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে তাৰ মানে কি এটা সফল হৈ গ'ল 5 বিঘা মাটি গ'ল আৰু মাটিটো কোনে কিনিব এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে তেটা মানুহে আৰু কিমান দেৰি ৰখি থাকিব ঠিক আছে যদি 50 লাখ টকা মই পায়ে যাওঁ নগাঁও টাউনত মাটি এডোখৰ পাম গতিকে মানুহে 50 লাখ টকাটো লৈ লয় কাৰণ হাই কোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে
তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায়, আমাৰ কাৰণেতো কোনো নাহে। সেইকাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে, এইটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই। আৰু আপোনালোকে জানে যে এইবিলাক জাগাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয়, ময়ো গৈ ৰাজনীতি কৰিব পাৰোঁ, মোৰ লগত ভালো। আজিও মই এইবোৰ জাগাত গ'লে মোৰ মিটিং শুনিব 30-40 হাজাৰ মানুহ আজিও ৰাতিয়ে আহি যাব। কিন্তু য'ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰোঁ, কথাটো ইমানেই। কৰা হৈছে, কালি পীযুষ হাজৰিকাক মই সেইটো কাৰণেই পঠাইছিলোঁ। গাঁওখন চিডিউল কাষ্ট হয়, আমি এখন এতিয়া যিটো মাইক্ৰ' চিডিউল কাষ্ট চিডিউল ট্ৰাইব আনিছোঁ, কালি মই পীযুষ হাজৰিকাক সেইটো কথাই আলোচনা কৰিবৰ কাৰণে পঠাইছিলোঁ। এতিয়াতো বটদ্ৰৱাত আইনী সুৰক্ষা দিলোঁ, ঢিঙতো জগন্নাথ মন্দিৰ আছে, সেইটো বহুত পুৰণা, তাক কেন্দ্ৰ কৰি আইনখন ঢিঙতো আহিব পাৰে। এইবিলাক কামেতো মই কৰি আছোঁ। আপোনালোকে যদি অলপ ৰাজনীতিৰ পৰা দূৰত গৈ মোৰ কামখিনি যদি চাই, মই সেইখিনিকে কৰি গৈ আছোঁ, বাকী মই একো কৰা নাই। এতিয়া আইনখনততো সেইটোৱে আনিছোঁ যে 250 বছৰত যি এটা মন্দিৰ আছে, নামঘৰ আছে, তাক কেন্দ্ৰ কৰি 5 কিলোমিটাৰ আমি বান্ধি ল'ব পাৰোঁ। কালি মই পীযুষ হাজৰিকাক ঢিঙত সেইটো কাৰণে মেইনলি পঠাইছিলোঁ যে মানুহখিনিৰ লগত আলোচনা কৰি আহক, যাতে মাটি বাৰী বিক্ৰীটো বন্ধ হৈ যায়। কিন্তু আমাৰ মাজতো কিছুমান মানুহ থাকে, বেছি দাম পাই কাৰণে বিক্ৰী কৰিব খোজে। মই বাৰে বাৰে কৈ আছোঁ, আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ, আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ। আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয়। যোৱাকালি ঢিং, তেজপুৰ, গোসাইগাঁৱতো এনেকুৱা ঘটনা সংঘটিত হয়। এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয়, কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ, আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ। মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব, কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায়, আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব, আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। এতিয়া মই উচতনি বুলি মই নকওঁ, আপোনালোকেই প্ৰশ্নটো সুধিছে যে কোনোবা বিধায়কে এনেকৈ কৈছে তেনেকৈ কৈছে, মই কাৰো ষ্টেটমেণ্ট দেখা নাই। আপোনালোকে দিয়াৰ প্ৰশ্নটোৰহে মই উত্তৰ দিছোঁ যে যাতে কোনেও এই ঘটনাক লৈ ৰাজনীতিকৰণ নকৰে। ই এটা সামাজিক অপৰাধ, আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী আৰু অসম চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে, লৈ থাকিব। ৰাইজে সহায় কৰিব লাগে।